ᱢᱤᱫ ᱡᱩᱣᱟᱹᱱ ᱠᱩᱲᱤ ᱠᱚᱲᱟᱣᱟᱜ ᱟᱹᱰᱤ ᱢᱟᱨᱟᱝ ᱵᱟᱯᱞᱟ ᱦᱩᱭᱩᱜ ᱠᱟᱱ ᱛᱟᱦᱮᱸ ᱠᱟᱱᱟ ᱟᱨ ᱫᱟᱠᱟ ᱩᱛᱩ ᱡᱚᱛᱚ ᱠᱚ ᱛᱮᱭᱟᱨ ᱥᱟᱹᱛ ᱞᱮᱫᱟ᱾ ᱢᱮᱱᱠᱷᱟᱱ ᱯᱮᱲᱟ ᱠᱚᱫᱚ ᱵᱤᱱᱟᱹ ᱫᱟᱠᱟ ᱡᱚᱢᱛᱮ ᱟᱨ ᱵᱤᱱᱟᱹ ᱪᱩᱢᱟᱹᱱ ᱫᱚᱦᱚᱛᱮ ᱟᱯᱟᱱ ᱟᱹᱯᱤᱱ ᱠᱚ ᱨᱩᱣᱟᱹᱲ ᱪᱟᱞᱟᱣᱮᱱᱟ। ᱟᱫᱚ ᱪᱮᱫ ᱠᱷᱟᱹᱛᱤᱨ ᱠᱚ ᱨᱩᱣᱟᱹᱲᱱᱟ, ᱪᱮᱫ ᱠᱷᱟᱹᱛᱤর ভোজ বাকো জম লেদা, দেলা নোয়া ভিডিও রে পুষ্টও তিবুন আঞ্জম কার গে। নমস্কাৰ, মোৰ নাম যতীন দাস। আসাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট NGOৰ ফালৰ পৰা আমি বিভিন্ন ধৰণৰ শিশুৰ লগত জড়িত যিখিনি সমস্যা, বিশেষকৈ বাল্য বিবাহ, শিশু শ্ৰমিক বা শিশু সৰবৰাহ কৰা আৰু যিটো শিশুৰ লগত যিটো যৌন নিৰ্যাতন হয়, ইয়াৰ কাৰণে আমি প্ৰতিকাৰ কেনেকৈ কৰিব পাৰি তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই আছোঁ বা গাঁৱে ভূঞে স্কুল কলেজত আমাৰ ফালৰ পৰা আমি সজাগতা সভা আহ্বান কৰি আছোঁ। তাৰ মাজতেও আমি এনেকুৱাকৈ যদি হঠাৎ ক'ৰবাত বিয়া বা কিবা তেনেকুৱা অনুষ্ঠান দেখা পাওঁ, যদি বিয়া হয়, বিয়াৰ মানে যিমান দূৰ পাৰোঁ দৰা বা কইনাৰ বয়সৰ প্ৰমাণ পত্ৰখন আমি আগতীয়াকৈ কালেক্ট কৰাৰ এটা চেষ্টা কৰোঁ। আৰু সেই অনুপাতেও এইখন বিয়াৰো আমি মেৰেজ যিখন কাৰ্ড বনাইছিলে সেই বিয়াৰ কাৰ্ডখন আমি ইতিমধ্যে পালোঁ। কাৰ্ডখন পোৱাৰ পিছত স্কুলৰ লগত যোগাযোগ কৰি স্কুলৰ পৰা ডকুমেণ্টছ কালেক্ট কৰিছোঁ, তেওঁৰ বয়সৰ প্ৰমাণ পত্ৰ। কিন্তু সেইখনৰ মতে আমি পোৱা বয়স অনুসৰি তেওঁৰ বয়স 16 বছৰ 2 মাহ 20 দিন আজিৰ তাৰিখত। গতিকে যিহেতু তেওঁৰ বয়স হোৱা নাই, আমাৰ কথাটো হ'ল কম বয়সত বিয়া হ'লে যিখিনি ছোৱালীৰ যিখিনি সমস্যা দেখা পাওঁ বা অকাল মৃত্যুক সাৱটি ল'ব লগা হয় বা কম বয়সত গৰ্ভৱতী হ'লে কিছুমান সমস্যাই দেখা দিয়ে, যাৰ কাৰণে আইনেও তেওঁলোকক এটা নিৰ্দিষ্ট বয়স বান্ধি দিছে যাতে ছোৱালীজনী সম্পূৰ্ণ সুস্থ হোৱাৰ পিছতহে সংসাৰত মানে লিপ্ত হয়। গতিকে যিহেতু তেওঁৰ বয়স হোৱা নাই, বয়স নহ'লে তেওঁৰ বিয়া যদি হয়, বিয়াৰ পিছত ধৰক তেওঁ বাচ্ছা জন্ম দিয়াৰ কাৰণে যিখিনি প্ৰচেষ্টা কৰিব লাগিব, তাত হয়তো তেওঁৰ ভৱিষ্যতত বিপদ আহিব পাৰে। গতিকে সেই বিপদৰ পৰা মুক্ত হোৱাৰ কাৰণে এই বিয়া বন্ধ কৰাৰ কাৰণে অহা হৈছে। বিয়া আচলতে যিখিনি আলহী বা গাঁৱৰ মানুহক নিমন্ত্ৰণ দিছে তেওঁলোকে হয়তো এইটো বিষয়ে সজাগ নহয়, যাৰ কাৰণে তেওঁলোকে বিবাহত আনন্দ কৰিবলৈ আহিছে। আমি পুলিচৰ সহায়ত আহিছোঁ, পুলিচক আমি হেণ্ডঅভাৰ কৰাই দিম, বাকীখিনি তেওঁলোকে কৰিব।